কেতিয়াবা ঘৰৰ পৰা ওলাই গৈ অকমান সময়ৰ কাৰণে হলেও লগৰ লগত হাঁহি ফূৰ্তি তামসা কৰি ফুৰিবলৈ যে বৰ মন যায়। সো হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ ওয়েলকাম জনাইছো মোৰ অন্য এটা ব্লগটিলৈ। আশা কৰো আপোনালোকে সকলোৱে ঠিক ঠাকে আছে আৰু ভগৱানৰ কৃপাত ময়ো ঠিক ঠাকে আছো। আজি আমি আমাৰ গাঁৱৰ ওচৰতে থকা এখন ধুনীয়া ঠাইলৈ ফুৰিবলৈ আহিলো লগৰবোৰৰ লগত মিলিজুলি। সো লগৰবোৰৰ লগত মিলিজুলি ফুৰিবলৈ যোৱাৰ মজাটোৱে বেলেগ হয়নে? প্ৰথমতে আমি ঘৰৰ পৰা এজনীকৈ ওলাই আহি লগ হলো আৰু আজি দুপৰীয়া টাইমত আমাৰ ফালে বহুত ধাৰাসাৰ বৰষুণ দিছিলে যদিও বা এতিয়া বতৰটো ফৰকাল হৈছে, সেয়েহে আমি ওলাই আহিলো অকমান টাইম ফুৰিবলৈ। এতিয়া বাজিলে আবেলি 4টা আৰু আমি এতিয়া 1 কিলোমিটাৰ খোজ কাঢ়িব লাগিব। ঠাইখনৰ ডিটেইলছ আপোনালোকক নিশ্চয় জনাম, আপোনালোকে যেন মোৰ ব্লগটি সম্পূৰ্ণকৈ চায়। আৰু এয়া আমাৰ গাঁৱৰ ৰাস্তাৰে আমি বৰ খোজ কাঢ়ি গৈ আছো। বাৰিষাৰ বতৰ যে, সেয়েহে ৰাস্তাৰ কাষে কাষে থকা বনবোৰ বহুত ধুনীয়া দেখি একদম আকৰ্ষিত কৰি তোলে দেই, সেউজীয়া সেউজীয়া। তো এয়া ফাইনেলি আমি আহিয়ে পালো আৰু ভিতৰলৈ সোমাবলৈ লৈছো দেই। তো ফ্ৰেণ্ডছ, আমি য'ত আহিছো একচুৱেলি এইখন এখন ৰিজৰ্ট হয়, নতুন হৈ আছে ৰিজৰ্টখন আৰু ৰিজৰ্টখনৰ নাম হৈছে পদ্মিনী গ্ৰীণছ ভিলেজ ৰিজৰ্ট এণ্ড চিলড্ৰেন পাৰ্ক। পিপৰাঝাৰ বুলি গাঁওখনত আছে। তো দাৰাপাৰা গাঁওখনৰ ওচৰ হয়। তো দুধনৈৰ পৰা কমচে কম 7 কিলোমিটাৰ হ'ব চাগে। ইয়াতে বহুত ধুনীয়া ধুনীয়া বস্তু বনাইছে চাবলগীয়া, আৰু যিহেতু সম্পূৰ্ণ হোৱা নাই তো আৰু বনায়ে আছে। চাওকচোন, প্ৰথমতে ইয়াতে বহুত ধুনীয়া এটা পুখুৰীও বনাইছে আৰু পুখুৰীৰ ওপৰত বাঁহৰে ফ্লোটিং ব্ৰিজ টাইপ এনেকুৱা বনাইছে, য'ত মানুহে আহি বহি ইয়াৰে পৰিৱেশৰ মজা ল'ব পাৰে, যাতে এনেকুৱা কৰিছে। বতৰৰ লগত আজি যে জাগা বা ঠাইখিনি যে বহুত ধুনীয়া লাগিছে ইয়াৰ চাওকচোন। যিহেতু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই ন বনোৱাটো ৰিজৰ্টখন, তো এতিয়াও ইয়াতে কাম চলি থকা দেখিবলৈ পোৱা গৈছে। তো ভাব হয় আৰু চাবলগীয়া বহুত ধুনীয়া ধুনীয়া বস্তু সাজি তুলিব ইয়াতে। তো চাওকচোন কিমান ধুনীয়া পৰিৱেশ। সঁচা কৈছো দেই, আজি ইয়ালৈ আহি বহুত মজা লাগিছে, মনটোৱে যেন বহুত ফূৰ্তি লাগিছে। চাগে এনেকুৱা ফূৰ্তি বহুত দূৰ দূৰ ঠাইত গ'লেও চাগে নাপালো হয়। আৰু চাওকচোন, ইয়ালৈ আহি সকলোৱে যেন 6-7 বছৰীয়া ছোৱালী হৈ পৰিছ, মানে ইয়াতে ঝুলনাবোৰ দেখি যেন ৰ'ব পৰা নাই নিজকে। যাৰ টকা পইচা আছে তেওঁলোকেতো বহুত দূৰৰ দূৰৰ ঠাইত যাব ফুৰিবলৈ, কিন্তু আমি এনেকুৱা ঠাইত আহি বহুত শান্তি পাইছোঁ, যিটো ঠাই আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু আমাৰ গাঁৱৰ ওচৰতে। তো আমি বহুত গৌৰৱ কৰোঁ যে এনেকুৱা ঠাই এখন আমাৰ গাঁৱৰ ওচৰত আছে বুলি। গতিকে ফ্ৰেণ্ডছ, আপোনালোকেও সময় সুবিধা মিলি আহক এবাৰ ইয়ালৈ ফুৰিবলৈ, নিশ্চয় ভাল লাগিব আপোনালোকৰ। আৰু এয়া এতিয়া আমি সকলোৱে নিজৰ নিজৰ পইচা ওলালো 20 টকা 20 টকাকৈ, মানে ইয়াতে এন্ট্ৰি ফিজ 20 টকা হয়। যেতিয়া সোমাইছিলো আমি তেতিয়া দিয়া নাছিলো, সেয়েহে এতিয়া আমি দিব ওলাইছো। যিহেতু আমি 7জনী ছোৱালী হয়, গতিকে 140 টকা হৈছে। আৰু ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টি আছিল এইখিনিয়ে। আপোনালোকে মোৰ ব্লগটি চোৱাৰ বাবে, সময় দি চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। ভগৱানে আপোনালোকক সকলোকে ভালে ভালে ৰাখক আৰু আকৌ লগ পাম। আজিলৈ এৰিছোঁ, বাই বাই, টেক কেয়াৰ।